নমস্কাৰ মই ডাক্তৰ সৌৰভ আজি এটা নতুন ভিডিও লৈ আহিছো পানীয়ে পানীৰ প্ৰাণ এইবোৰ কথা আমি শুনিছো এটা পানী আমাৰ দেহত কি তাৰ কাম আছে কি তাৰ উপকাৰিতা পানী যদি ভালকে আমি সঠিক পৰিমাণে নাখাও কি আমাৰ দেহত ইয়াৰ উপকাৰিতা হ'ব পাৰে আৰু পানী আমি ঠাণ্ডা পানী খাব লাগে নে গৰম পানী খাব লাগে আৰু পানী বেছিকৈ খালে কি প্ৰবলেম হ'ব পাৰে সকলোবোৰ বহুত বেছি দৰকাৰী কথা ভিডিওটো শেষলৈকে চালেহে আপোনালোকে ভালকে গম পাব ভিডিওটো যিমান পাৰে শেয়াৰ কৰক এইবোৰ কথা আমি জনাটো দৰকাৰ পলম নকৰি আহক ভিডিওটো আৰম্ভ কৰোঁ চাওক আমাৰ দেহত আমাৰ যিমান ওজন থাকে তাৰ 60% পানী থাকে আমাৰ দেহত পানীৰ উপকাৰিতাবোৰ বা পানীৰ কামবোৰ হৈছে আমাৰ ব্ৰেইনত স্মুথ ফাংশনিঙৰ হয় মানে আমাৰ ব্ৰেইন ফাংশনটো ভালকে যাতে কাম কৰে আমাৰ কনসেন্ট্ৰেশন ফোকাস বা মেন্টাল যিবোৰ ফাংশন হেবোৰ যাতে ভালকে হৈ থাকে হেতুৰ কাৰণে পানী অতি দৰকাৰী হয় যদি পানী আমি ভালকে নাখাও তেতিয়া আমাৰ ব্ৰেইন ফাংশন বা মেন্টাল ফাংশন ভালকে নচলিব সেই কাৰণে আমাৰ টোপনি ধৰিব আমাৰ মূৰ ঘুৰাব মূৰ বিষাব বমি লাগিব কনফিউজন হ'ব এনেকুৱা ধৰণৰ লক্ষণ হ'ব পাৰে যদি আমি পানী ভালকে নাখাও যদি আমি পানী ভালকে নাখাও আমাৰ চকু পানী টিয়াৰ তো ভালকে নবনে তেতিয়া আমাৰ চকুবোৰ খুজাব ধৰে যদি আমি পানী ভালকে নাখাও তেন্তে আমাৰ দেহত পানীৰ পৰিমাণটো কমি যাব হেতু হল ডিহাইড্ৰেচন এই ডিহাইড্ৰেচন যদি হয় বহুত বেছি হলে পেশেন্ট জনৰ প্ৰেছাৰো কমি যাব আৰু তেতিয়া বহুত বেছি যদি প্ৰেছাৰ কমি যায় তেতিয়া আমাৰ যেটো সেলাইভা বা থু হেতুও কমি যায় আৰু বিভিন্ন ধৰণৰ ইয়াৰ লগতে লক্ষণ হ'ব পাৰে পানী যদি ভালকে নাখাও গ্যাস্ট্ৰাইটিছৰ প্ৰবলেম হ'ব পাৰে যেটো গ্যাছৰ প্ৰবলেম হয় হেতু হ'ব পাৰে পানী যদি ভালকে নাখাও তেতিয়া কনস্টিপেশন কোষ্ঠকাঠিন্য হ'ব পাৰে পানী ভালকে নাখালে কিডনি ষ্টোন এনেকুৱা ধৰণৰ প্ৰবলেম হ'ব পাৰে কিডনি ষ্টোন হলে পেটৰ বিষ এনেকুৱা ধৰণৰ প্ৰবলেম হ'ব পাৰে যদি পানী ভালকে নাখাও আৰু পানী যদি ভালকে খোৱা নাযায় তেতিয়া পেছাবৰ ইনফেকশন হ'ব পাৰে আৰু পানী আমাৰ ওজনটো কমাবলৈ বহুত বেছি সহায় কৰে কাৰণ পানী যদি আমি ভালকে খাই থাকো আমাৰ সঠিক পৰিমাণে খাদ্যটো খাম বহুত বেছিও খাই নিদিও তেতিয়া আমাৰ ওজনটো নৰমালি থাকিব বহুত বেছি বাঢ়ি না যায় আৰু যদি পানী আমি ভালকে খাই থাকো আমাৰ দেহৰ যিবোৰ মেটাবলিজম মেকানিজম হেবোৰ ভালকে হৈ থাকিব আৰু তেতিয়া আমাৰ ওজনটো নৰমালি থাকিব বহুত বেছি বাঢ়ি না যায় আৰু ভাত খোৱাৰ আগত 15 মিনিট মান আগত যদি পানী এক গিলাস মান খাই লও তেতিয়া আমি ভাত সঠিক পৰিমাণে খাম বহুত বেছি খাই নিদু আৰু তেতিয়াও আমাৰ ওজনটো বাঢ়ি না যায় এনেকুৱা ধৰণৰ কথা আমি জানিব লাগিব আৰু পানী যদি ভালকে খাই থাকো আমাৰ ফ্লেক্সিবিলিটি বা এক্টিভ আমি থাকিম আৰু পানী যদি ভালকে খাই থাকো গাঠিৰ ভিতৰত আমাৰ যিকোনো গাঠিৰ ভিতৰত যেটো পানী থাকে সাইনোভিয়াল ফ্লুইড থাকে হেতু সঠিক পৰিমাণে থাকে আৰু গাঠিৰ বিষ এইবোৰ ইমান বেছি নহয় পানী যদি ভালকে খাই থাকো আমাৰ গ্যাস্ট্ৰাইটিছ বা গ্যাছৰ প্ৰবলেমো বহুত বেছি হ্ৰাস পায় বা বহুত বেছি কম হৈ থাকে বা নহয় পানী যদি ভালকৈ খাই থাকো আমাৰ কোষ্ঠকাঠিন্য কনস্টিপেশন এইবোৰ প্ৰবলেম নহয় আৰু পানী ভালকে খাই থাকিলে আমাৰ ফিজিক্যালি আৰু মেন্টাল ষ্টেবিলিটি ভালকে হয় পানী ভালকৈ খাই থাকিলে যিবোৰ ওয়েষ্ট প্ৰডাক্ট বা টক্সিন আমাৰ দেহত ডেভেলপ হয় হেবোৰ পেছাবত বা পায়খানাত হেবোৰ বাহিৰ হয় আৰু হেবোৰে আমাৰ দেহক ইমান অপকাৰ কৰিব নোৱাৰে পানী যদি ভালকৈ খাই থাকো তেতিয়া আমাৰ মেন্টাল আৰু ফিজিক্যাল ষ্টেবিলিটি বা ফাংশনিঙৰ কাৰণে বহুত বেছি উপযোগী হয় পানী আমি গৰম খাব লাগে নে ঠাণ্ডা খাব লাগে আমি বহুত বেছি গৰম পানী খোৱাটো বেয়া বহুত বেছি ঠাণ্ডা পানী খোৱাটো বেয়া যদি কুহুমীয়া গৰম পানী আমি খাইছো হেতু আমাৰ দেহৰ কাৰণে বহুত বেছি উপযোগী হয় আমাৰ বডি টেম্পাৰেচাৰ 37 ডিগ্ৰী সেলসিয়াস কুহুমীয়া গৰম পানী খালে হেই আমাৰ বডি টেম্পাৰেচাৰ আৰু যেটো আমি টেম্পাৰেচাৰৰ পানীটো খাম তাৰ মাজত ইমান ডিফাৰেন্স নাথাকিব আৰু আমাৰ ডাইজেশন বোৰ ভালকে হ'ব এটা খালে যেটো ডাইজেশন হয় হেতু ভালকে হ'ব আৰু কুহুমীয়া গৰম পানী খালেও আমাৰ ওয়েট লছটো বেছি হয় আমি হাইড্ৰেটেড বেছি থাকো যদি এজন ব্যক্তিয়ে এক্সাৰসাইজ কৰিছে ওয়ার্কআউট কৰিছে তেও যদি গৰম পানী খাই দিয়ে তেওঁৰ যেটো টেম্পাৰেচাৰ বৃদ্ধি হ'ব এক্সাৰসাইজ কৰোতে হেতু সোনকালে কমি না যায় তো সেই কাৰণে এক্সাৰসাইজ কৰোতে বা ওয়ার্কআউট কৰোতে নরমাল টেম্পারেচার পানী খাওক তাৰ বাদে অলপ কুহুমীয়া গৰম পানী খালে আমাৰ দেহৰ কাৰণে ভাল হয় মেটাবলিজমবোৰ ভালকে হৈ থাকে
তো সেইবোৰ কথা আমি গম পাব লাগিব এতিয়া পানী আমি 24 ঘণ্টাৰ ভিতৰত কিমান খাব লাগে এজন এডাল্ট মেলক বা এজন পুৰুষক 3.7 লিটাৰ পানী ডেইলি লাগে বুলি কয় বা এগৰাকী মহিলাক 2.7 লিটাৰ পানী ডেইলি লাগে বুলি কয় কিন্তু এইটো এবসলিউট ভ্যালু নহয় কাৰণ বেলেগ বেলেগ মানুহৰ কাৰণে বেলেগ বেলেগ হয় মোক যিমান ডেইলি পানী লাগিব বেলেগ এজন ব্যক্তিক বেলেগ লাগিব হেতু এনে এবসলিউট ভ্যালু এটুত নহয় কাৰণ কোনোবাই যদি বহুত বেছি এক্টিভ হয় এক্সাৰসাইজ কৰি আছে তেও 24 ঘণ্টাৰ ভিতৰত পানীৰ পৰিমাণটো বেছি লাগিব কিন্তু এজন ব্যক্তি যদি শুই বহি আছে ইমান কাম কৰা নাই তেও পানীৰ পৰিমাণটো কমকে লাগিব আৰু যদি এজন ব্যক্তিৰ কা জ্বৰ পায়খানা পানী পায়খানা পেটছলা এবোৰ হৈছে তেতিয়া তেওক পানীৰ পৰিমাণটো বেছি লাগিব গা বেয়া লাগিছে পানীৰ পৰিমাণটো বেছি লাগিব এজন নৰ্মেল পাৰসনত কৈ এজন শকত মানুহক পানীৰ পৰিমাণটো বেলেগ লাগিব এজন ক্ষীণ মানুহত কয় এজন পুৰুষক পানীৰ পৰিমাণটো বেলেগ লাগিব গৰাকী মহিলাক পানীৰ পৰিমাণটো বেলেগ লাগিব সেই কাৰণে আপোনালোকে সঠিকভাৱে সঠিক পৰিমাণে পানী খাইছে নাই কেনেকৈ গম পাব যদি আপোনালোকৰ কনষ্টিপেশন হোৱা নাই বা কুষ্ঠকাঠিন্য হোৱা নাই তেতিয়া আপোনালোকে গম পাব যে সঠিক পৰিমাণে আপোনালোকে পানী খাইছে যদি আমাৰ দেহত পানীৰ পৰিমাণটো কম হৈ যায় যেটো ডিহাইড্ৰেচন বুলি কয় হেতু হলে আমাৰ কুষ্ঠকাঠিন্য হ'ব কনষ্টিপেশন হ'ব আৰু কনষ্টিপেশন হোৱা বেলেগ কিছুমান কাৰণো থাকে কিন্তু প্ৰধান কাৰণ হয় পানী কমকৈ খোৱা আৰু যদি আমাৰ পেছাবৰ ইনফেকচন সঘনাই হৈ আছে তেতিয়া আমি এটো গম পাব পাৰিম যে আমাৰ পানীৰ পৰিমাণটো ডেইলি কম হৈছে আৰু যদি পানী সঠিকভাৱে খাইছো তেতিয়া আমাৰ পেছাবটো হালধীয়া নহয় যদি আমাৰ দেহত পানীৰ পৰিমাণটো কম থাকে ডিহাইড্ৰেচন থাকে তেতিয়া আমাৰ পেছাবটো হালধীয়া হ'ব পাৰে এটো তেনেকৈ আমি গম পাব পাৰো যদি আমাৰ কনষ্টিপেশন হোৱা নাই কুষ্ঠকাঠিন্য হোৱা নাই বা যদি আমাৰ পেছাবটো হালধীয়া হোৱা নাই বা আমাৰ মূৰ ঘূৰোৱা নাই আমাৰ প্ৰেছাৰটো নৰমালি আছে বা এনেকৈ যদি ছালটো আমি হাতত এনেকৈ টানোতে আমাৰ স্কিনটো ডাইৰেক্ট সোনকালে ৰিভাৰ্ট বেক হৈ আছে মানে যদি লাহে লাহে ৰিভাৰ্ট বেক হয় মানে আমাৰ দেহত পানীৰ পৰিমাণটো কম হৈছে তেনেকৈ আমি গম পাব পাৰো যে আমাৰ দেহত পানীৰ পৰিমাণটো কম হৈছে নে নৰমালি আছে তো এই কাৰণে আপোনালোকে সঠিকভাৱে আপোনালোকে নিজে গম পাব পাৰিব যে আপোনাৰ দেহত পানীৰ পৰিমাণটো ঠিকমতে আপুনি ডেইলি সঠিক পৰিমাণে পানীটো খাইছে নাই এনেকৈ আপুনি গম পাব পাৰিব আৰু যিকোনো বস্তু যেনেকৈ কমটো বেয়া বেছিটো বেয়া ঠিক তেনে ধৰণে পানী কম খালেও বেয়া আৰু পানী বেছি খালেও বেয়া কাৰণ কিডনিয়ে আমাৰ এটা এমাউণ্টতহে টেষ্টটো ফিল্টাৰ কৰিব পাৰে আৰু যিবোৰ ওয়েষ্ট প্ৰডাক্ট সেইবোৰ ওলাব পাৰে কিন্তু বহুত বেছি যদি আমি পানী খাই দিও লোড বেছি হৈ যাব কিডনিত তেতিয়াও কিডনিত এফেক্ট কৰিব পাৰে সেইকাৰণে সঠিক বহুত কমও আমি পানী খাব নালাগে বহুত বেছিও পানী খাব নালাগে হেতু আমি জানিব লাগিব আৰু পানী যদি ভালকৈ খাও তেতিয়া আমাৰ দেহত ভিটামিন মিনাৰেলবোৰ সঠিকভাৱে ডিস্ট্ৰিবিউট হ'ব ভালকে সেলবোৰত টিস্যুবোৰত তেতিয়া আমাৰ দেহত স্মুথ ফাংশনিং বা মেন্টাল ফাংশন ফিজিক্যাল ফাংশন ভালকৈ হ'ব আৰু যদি পানী ভালকৈ নাখাও এইবোৰ প্ৰবলেম হ'ব পাৰে কমকৈ খালেও প্ৰবলেম হ'ব পাৰে বেছিকৈ খালেও প্ৰবলেম হ'ব পাৰে ভিডিওটো ভাল লাগিলে লাইক কৰি দিব যদি কিবা নতুন কথা এই ভিডিওটো জানিব পাৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰক কিবা যদি আপোনাৰ সুধিবলগীয়া থাকে কমেন্টত জনাওক মই কমেন্টৰ ৰিপ্লাই দিম আৰু যদি কিবা নতুন টপিকত বেলেগ টপিকত ভিডিও বিচাৰে কমেন্টত জনাওক সেইবোৰ টপিকত মই ভিডিও বনাবলৈ চেষ্টা কৰিম আৰু ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ